Welcome back to my YouTube channel, Mr. Ojit.blog. এতিয়া আমি গৈ আছো পটাৰ মাজলৈ কাৰণ এই অতিপাত বৰষুণৰ কাৰণে আমাৰ বাৰিষা বানপানীৰ সৃষ্টি হৈ গৈছে তাতে বোলে উজানৰ মাছ উঠিছে এয়াকে আমি ওলাইছো আজি কিমাননো মাছ আছে চাবলৈ আমি গোটেই তিনজনে ওলাই আহিছো এতিয়া বৰ্তমান পাইছো ই আলিৰ ওপৰত এতিয়া চাওক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে বলক এতিয়া যাওঁ পানীৰ ওচৰলৈ কিমান ডাঙৰ মাছ উঠিছে আমি চামগে এয়া দেখিছে আপোনালোকে ইয়াৰ পৰা দেখি পাইছে এতিয়া মাটাৰ দি নামি যাওঁ চাওঁগে কিমান পানী বাঢ়িছে কিমান মাছ আহিছে কি মাছ আহিছে এতিয়া আপোনালোকক দেখুৱাম চাই থাকক ভিডিঅ'টো এতিয়া গৈ আছো সেয়া দেখিছে পানী কেনেকৈ বাঢ়ি আহিছে এয়া চাওক কেনেকৈ পানী বৈ আহিছে লাহে লাহে ওপৰলৈ উঠি আহিছে যেনেকৈ ৰঙা নদী পানী বাঢ়ি আহে দিখং নদী বাঢ়ি আহিছে এইখন আমাৰ দিখং নদী হয় দিখং নদীৰ পানী আহিছে এইখন পানীতে ডাঙৰ বৰালি মাছ মাগুৰ মাছ শিঙৰা মাছ একদম প্ৰকাণ্ড মাছ আহে ইয়াত দেখিবলৈ পাইছে ইয়াত দেখিছে আপোনালোকে মাছ সৰু মাছ কেনেকৈ গৈ আছে এতিয়া আপোনালোকক দেখুৱাম গোটেই ৰাউণ্ডটো ক'ৰ পৰা পানী আহিছে কেনেকৈ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি পাই গ'লো বানপানীৰ ওচৰত চৰাই চিৰিকটি সকলো ঘূৰি আছে এই দুটা আহি আছে মোৰ পিছফালে এতিয়া যাওঁ একদম মেইন জেগাত বৰালি মাছ ওলাইছে বোলে ক'তনো ওলাইছে চাই লওঁ আমাৰ লগৰ ল'ৰা এজনে পালেও বুলি কৈছে এতিয়া আমি দেখি পোৱা নাই এতিয়া গৈ আছো এইটো দেখিছে পানী মাটাৰীৰ ওচৰলৈকে পুৰা পানী আহি গৈছে এয়া দেখিছে আপোনালোকে মাটাৰীৰ ওপৰত মই আছোঁ মাটাৰীৰ তলত পানী পাই গৈছে এতিয়া ইয়াত বৰালি মাছ ওলাব বৰালি মাছ সকলো মানুহ অলপ পিছতে ধৰিবলৈ ওলাই আহিব এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে এয়া পানী দৌৰকৈ বাঢ়ি আহিছে আপোনালোকে দেখিছে এইটো মানুহৰ বহাগৰ এইখনতে বহি পিনি মানুহে মাছ ধৰে আপোনালোকক কৈছোঁ ন ইয়াত ডাঙৰ মাছ পায় এইখনতে বহি পিনি মানুহে মাছ ধৰে পঁচা মাৰে জাল বায় এইটো পানী দেখিছে আপোনালোকে মাছ আহি আছে পূৰা অলপ দিখঙৰ পানী আহি আছে একদম বাঢ়ি আছে দৌৰকৈ আজি ভিডিঅ'টো সিমানেই কেনেকুৱা লাগিলে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব